আহি আমাৰ একদম অৱস্থা বহুত বেয়া, বহুত ভোক লাগিছিল, ঘৰত ভাত খাই অহা নাই। আমি এতিয়া খোৱা লোৱা কৰিলোঁ আৰু এতিয়া আমি বেম্বো পাৰ্কলৈ গৈ আছোঁ। গীতাঞ্জলি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। খুব টায়াৰ্ড। এতিয়া বেম্বো পাৰ্ক চাই আমি জল্দি ঘৰ যাম আৰু একদম মানে অৱস্থা নাই আৰু একদম মানে এনাৰ্জিয়ে নাই, এনাৰ্জি লেভেল পূৰা ডাউন। এতিয়া বলক মোৰ সৈতে বেম্বো পাৰ্কলৈ যাত্ৰা আৰম্ভ কৰোঁ। ওপৰত দেখিছে নহয়, বেলিটো প্ৰচণ্ড জোৰে ওলাইছে। এইকেইদিন ইমান বৰষুণ, বাট আজি মানে ইমান ৰ'দ দিছে, খুব গৰম। আৰু লেফ্ট চাইডে এয়া দেখিছে নহয়, আকৌ এটা চাংঘৰ খুব ধুনীয়াকৈ বনাইছে। আৰু চাংঘৰৰ ওচৰতে আছে এখন খুব ধুনীয়া সেউজীয়া ফিল্ড, একদম ক্লিন। ইয়াত খেলা ধূলা কৰে নে নকৰে নাজানো, বাট খুব ধুনীয়া পৰিষ্কাৰ আৰু একদম মুকলি। আৰু এইটো হৈছে আমি অহা ৰাস্তাটো, ৰাইট চাইডে আছে, এইটোৰে আকৌ আগবাঢ়ি যাব লাগিব। আৰু এইখন হৈছে এখন বাঁহৰ দলং, ইয়াত চাগে শ্ব'অফৰ কাৰণে দিয়া আছে। আৰু ফিল্ডখনৰ সন্মুখত সেইবোৰ হৈছে ৰবৰৰ বাগান। এয়া মই এবাৰ চাৰিওফালৰ পৰা দেখাই দিছোঁ। আৰু আগবাঢ়ি আহি এইটো ৰাস্তাৰে আমি বেম্বো পাৰ্কলৈ আহিছোঁ, সেইখন গেট। আৰু এইখনেই হৈছে মেইন গেটখন, বেম্বো পাৰ্কৰ গেটখন। এইবোৰ হৈছে বেম্বো মানে বাঁহগছ। তো আমি ৰাস্তাটোৰে সোমাই আহিছোঁ আৰু মোৰ কাষতে আছে এইখন পাৰ্কখন। তো তাৰ আগতে বলক আমি আগফালৰ পৰা অকণমান ঘূৰি আহোঁ। আগফালেও মানে কিবা কিবি চাবলগীয়া আছে বুলি কৈছে, মই দেখিছোঁ বাৰু ভিডিঅ'বোৰত, বাট এতিয়া নিজে চাবলৈ গৈ আছোঁ। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ প্লাণ্টবোৰেৰে ডেক'ৰেশ্যন কৰি ৰাখিছে, খুব ডিচিপ্লিনকৈ। আপোনালোকে বেকগ্ৰাউণ্ডত নিশ্চয় চৰাই চিৰিকটিবোৰৰ মাত শুনিবলৈ পাইছে। মই একো চাউণ্ড ইফেক্ট লগোৱা নাই, এইবোৰ পূৰা ৰিয়েল হয় আৰু পূৰা নেচাৰেল হয়। মই যেতিয়া নিজে ভিডিঅ'টো শুনিছিলোঁ, মানে চাই আছিলোঁ, শুনি মই নিজে আচৰিত হৈ গৈছোঁ। আৰু এইডাল কি গছ মই নাজানো, চাওক কি ধুনীয়াকৈ ফুলবোৰ কালেকশ্যন কৰি থৈছে আৰু ইয়াত ৰুই থৈ দিছে। এইবোৰ হৈছে এৰেকা পাম। মই বহুত প্লাণ্টৰ নাম নাজানো, বাট যিখিনি জানো সেইখিনি বহুত কমকৈ জানো একচুৱেলি। আৰু এইবোৰ হৈছে বনচাই ট্ৰী। আৰু কিবা কিবি আছে, বহুত আছে মানে পূৰা সেউজীয়া। আৰু এইবোৰ হৈছে স্নেক প্লাণ্ট, এইডাল কিবা নাজানো। আৰু খুব প্ৰচুৰ পৰিমাণে ফুল আছে। এওঁলোক হৈছে গাৰো সম্প্ৰদায়ৰ এটা ফেমিলি, মানে পৰিয়াল। তেওঁলোকে নিজৰ ঘৰখনকে ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে। আৰু আগত আছিল সেইবোৰ আম, আৰু এওঁলোকে মানে নাৰ্চাৰীও খুলি ৰাখিছে। আপোনালোকে যদি ভিজিট কৰে তেতিয়াহ'লে তেওঁলোকৰ পৰা প্লাণ্ট মানে কিনি লৈ যাব পাৰিব। এয়া চাওক, চাৰিওপিনে প্লাণ্টেই প্লাণ্ট। আৰু এই দুপা হৈছে কপৌ ফুল, মানে অৰ্কিড ফুলি আছে দুপা। আৰু এই ওপৰত এইবোৰ আগতেই ফুলি গৈছে, হয়তো সৰি গৈছে। তো তাৰ পৰা উভতি আহি আমি এতিয়া বেম্বো পাৰ্কলৈ সোমাই যাওঁ বলক। তো লেফ্ট চাইডে পাৰ্কখনৰ আৰম্ভণিতে এইবোৰ বহিব পৰাকৈ চকীবিলাক ৰাখি থৈছে। আৰু বাঁহৰ চুকবিলাক দেখিছে নহয়, কি ডাঙৰ ডাঙৰ ওখ ওখ। আৰু এইবোৰ গছৰে শিপাৰ মূঢ়া চাগে, এনে থৈ দিছে সজাই পেলাই। এয়া মই চাৰিওফালে দেখাই দিছোঁ, আপোনালোকেও ইয়াত নিশ্চয় ভিজিট কৰিব, খুব ভাল লাগিছে আহি। মই শুনি আছিলোঁ ইমান দিনে, আৰু আজি নিজে আহি খুব ভাল লাগিছে। তো আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিছোঁ। অহা ব্লগত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।